হয়, আজি কিছুদিন ধৰি প্ৰখৰ বৃষ্টি আৰু এই বৰষুণৰ মাজত আজি আগতে আহিব বিচাৰিছিলোঁ, কিন্তু আজি প্ৰতিকূল বতৰ স্বত্তেও আজি এই দুৰ্ভগীয়া পৰিয়ালটোৰ ওচৰত মই থিয় হৈছোঁ তেখেতসকলক সান্তনা দিবৰ বাবে। আৰু ইয়াতে আহি যিটো পৰিৱেশ পাইছোঁ সঁচাকৈ হৃদয় বিদাৰক ঘটনা। কাৰণ এগৰাকী মাতৃ আছে বাংলাদেশৰ বৰ্ডাৰত, বতৰ ভাল নহয়, আৰু সেই বাংলাদেশ বৰ্ডাৰত মাক থাকি ঘৰত আছে 4গৰাকী পুত্ৰী। গতিকে মাকৰ পৰা পুত্ৰী বা পুত্ৰীৰ পৰা মাক সন্তান দূৰত থকাৰ যিটো বেদনা, মই এগৰাকী মাক হৈ সেইখিনি সঁচাকৈ মই উপলব্ধি কৰিব পাৰিছোঁ। ইয়াত আহি যিখিনি তেখেতসকলে সোনা ভানুৰ যিকেইগৰাকী সন্তান আছিলে তেখেতসকলে মোক গোটেই কাগজ পত্ৰ নথি পত্ৰ দেখুৱালে, ভোটাৰ ID কাৰ্ড দেখুৱালে, NRCৰ লিষ্টত নাম থকা দেখুৱালে, ৰেচন কাৰ্ডত নাম দেখুৱালে। গোটেইখিনি ডকুমেণ্টছ মই চালি জাৰি চালোঁ, দেখিলোঁ গোটেইখিনি ডকুমেণ্টছ সোনা ভানু বুলিয়ে আছে। কিন্তু এখেতসকলে জনোৱা মতে সেই সোনা ভানু য'ত সকলো ডকুমেণ্টছ একেই আছে, সেইগৰাকী মহিলাক কমলা ভানু বুলি ভুলতে সজাই পেলাই তেখেতক ভুলবশতঃ, আমাৰ মতে ভুলবশতঃ এগৰাকী সঁচা ভাৰতীয়ক স্বদেশীক বাংলাদেশীক সজাই পেলাই বাংলাদেশ বৰ্ডাৰত ন' লেণ্ডছত এৰি দিছে। এতিয়া আমি জানো সোনা ভানুৰ এটা সময়ত ডিভোটাৰ আছিলে আৰু এই ক্ষেত্ৰত কেছ চলি আছে আৰু ইণ্টাৰিম বেইলো তেওঁ পাই আছে, আৰু সপ্তাহে সপ্তাহে তেখেতে নিয়ম অনুসৰি হাজিৰাও দি আছে SP অফিচত। গতিকে তেনেকুৱা এগৰাকী ব্যক্তি, আমি জানো আইনমতে যদি তাৰ কেছ চলি থাকে, ইণ্টাৰিম বেইল পোৱা এগৰাকী ব্যক্তি, গতিকে সেইগৰাকী ব্যক্তিক যেতিয়ালৈকে কোৰ্টে কোনো ধৰণৰ ৰায় নিদিয়ে, ফাইনেল জাজমেণ্ট নিদিয়ে, আপোনালোকে বা কোনো চৰকাৰে, কোনো পুলিচ প্ৰশাসনে, কোনো জিলা প্ৰশাসনে নিজে ইচ্ছাই বাংলাদেশী বুলি ডিক্লেয়াৰ কৰি বৰ্ডাৰত তেখেতক পঠিয়াব বা বাংলাদেশলৈ বিতৰণ কৰিব নোৱাৰে। যিহেতু সোনা ভানুৰো সেই একেই কেছ চলি আছে, ইণ্টাৰিম বেইল তেওঁ পাইছে, হাজিৰা দি আছে সপ্তাহে সপ্তাহে। গতিকে এনেকুৱা সময়ত যিখিনি কাম হৈছে, বাংলাদেশ বৰ্ডাৰত গৈ ন' লেণ্ডছত পুছ আউট কৰিছে, এইখিনি সম্পূৰ্ণ এগৰাকী ভাৰতীয় মানুহৰ বিৰুদ্ধে আইন বিৰোধী কাম হৈছে। আৰু তেখেতৰ ডকুমেণ্ট চাই পেলাই আমি ক'ব পাৰোঁ যে এগৰাকী স্বদেশী আৰু ভাৰতীয় মানুহ, এই ভাৰতীয় মানুহৰ ওপৰত কেৱল সোনা ভানুৱে নহয়, অন্য আৰু 12গৰাকী মানুহক তেনেকৈ লৈ গৈছে আইন বিৰোধীভাৱে। আৰু আমি দেখিছোঁ সেই পথাৰৰ মাজত, পানীৰ মাজত খোৱালাৰ কোনো ব্যৱস্থা, ওপৰত প্ৰখৰ ৰ'দ, কেতিয়াবা বৰষুণ, এফালে বাংলাদেশৰ বন্দুক আৰু আনফালে ভাৰতীয় সেনাৰ বন্দুকৰ মাজত তেওঁলোকে থিয় হৈ আছে। এই সম্পূৰ্ণ মানৱ অধিকাৰ উলংঘা কৰি, সম্পূৰ্ণ আইন উলংঘা কৰি চৰকাৰে যি ব্যৱস্থা কৰিছে তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু ইতিমধ্যে AITF দলৰ ফালৰ পৰা এইখিনি মানুহ ঘূৰাই অনাৰ বাবে, স্বদেশী মানুহক নিজৰ দেশত ঘূৰাই অনাৰ বাবে সুপ্ৰিম কোৰ্টত কেছ লোৱাৰ বাবে ইতিমধ্যে আমাৰ এটা সজাতি দল দিল্লীলৈ ৰাওনা হৈছে। গতিকে এইখিনি মানুহক আমি ঘূৰাই আনিব লাগিব। আৰু আমাৰ যিখিনি আমাৰ সংখ্যালঘু জনগোষ্ঠী আছে, যাৰ ওপৰত টাৰ্গেট কৰি আছে আজি BJP চৰকাৰে, এই মানুহখিনি মই অনুৰোধ জনাব বিচাৰিছোঁ, আপোনালোকে সজাগ হওক, কাগজ পাতি ঠিক কৰি ৰাখক, আৰু ইয়াৰ পিছত আৰু অন্য যেন সোনা ভানু অন্য বাংলাদেশ বৰ্ডাৰলৈ পঠিয়াব নোৱাৰে, তাৰ বাবে আপোনালোক সকলোৱে একেগোট হওক। আৰু AITF দলৰ ফালৰ পৰা আমি যিমানখিনি আইন সাহায্য লাগে মানসিকভাৱে তেখেতসকলৰ ওচৰত আমি সদায় আছোঁ আৰু থাকিমেই। 4গৰাকী কন্যাই ভাৰতীয় নহয়। মই মাক সোনা ভানু তেখেতৰ ডকুমেণ্টছখিনিও চালোঁ, মোৰ তেখেতৰ ডকুমেণ্টছৰ পৰা মোৰ লাগিছে NRC ডকুমেণ্টছ আছে, সকলোখিনি আছে। নামৰ ভুলৰ বাবে আজি এনেকুৱা এটা ঘটনা হৈছে। গতিকে সোনা ভানু স্বদেশী হয়, তেখেতৰ যিকেইগৰাকী কন্যা সন্তান আছে 4গৰাকী, তেখেতসকলো ভাৰতীয়। পৰিয়ালটোৰ সম্পৰ্কে আমি সকলোৱে অৱগত। গতিকে এই পৰিয়ালটোক আমি সমাজৰ পৰা বা বেলেগ জাগাৰ পৰাও সহায় কৰাৰ কাৰণে ইতিমধ্যে তাৰমানে একাউণ্টছ এটাই মুকলি কৰি দিয়া হৈছে। আমি ৰাইজে এইটো আগতেও সহায় কৰিছোঁ আৰু এতিয়াও আমি ৰাইজে যিমানখিনি পাৰোঁ এই ক্ষেত্ৰত আমি সহায় কৰিম। আমি এইটো তাৰমানে প্ৰতিজ্ঞাবদ্ধ। আমি সমাজ বা বুঢ়ীখামাৰ অঞ্চলৰ যিমান ৰাইজ আছোঁ, আশে পাশে হয়তো আমাৰ ৰঙিয়া নদীৰ পাম আছে, বক্সৰা আছে, সকলোৱে তাৰমানে কৰিব। এতিয়া আমাৰ হয়তো বিভিন্ন ৰাজনৈতিক দলৰ মানুহ আছে, তেওঁলোকেও যদি পাৰে এই দুখীয়া পৰিয়ালটোক সহায় কৰিব, এইটোৱে মই অনুৰোধ ৰাখিছোঁ।